আৰু এইফালে দেউতাকে ফটো মাৰিছে নমস্কাৰ আপোনালোক সকলোকে মই জুবিতাই মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে প্ৰতিটো ক্ষণ আপোনালোকৰ সুখৰ হওক সফলতাৰে ভৰি পৰক তাৰ কামনাৰে নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ আৰু আজি মই অকণমান মানে ঘৰতে সাজি কাচি আছোঁ আৰু এনেও ঘৰত সাজি কাচি নাথাকোৱে বাৰু কিন্তু কিয়নো সাজি কাচি আছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টি চাই থাকে তেতিয়াহ'লে গম পাব আৰু আপোনালোকে কিন্তু মোৰ ভিডিঅ'টি চাই থাকিব একদম শেষলৈকে আৰু মোৰ ভিডিঅ'টি যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰিব সেয়াই আৰু বাকী ভাল আৰু বেয়া মাজত দুইটাই থাকে আৰু যদি ভাল লাগে তেতিয়া ক'ব যদি বেয়া লাগে সেয়াও ক'ব আৰু ভাল কৰিবলৈতো চেষ্টা কৰি আহিছোঁ আৰু তাৰ মাজতো যদি কিবা বেয়া দেখে আৰু সেয়াও ক'ব আৰু বাকী মোৰ ভিডিঅ'টি চাই থাকক মই এতিয়া ওলাই মেলি এফালে যাওঁ ক'ত যাওঁ মোৰ ভিডিঅ'টি চাই থাকিলে আপোনালোকে গম পাব গতিকে লেটছ গ' আপোনালোকে মোৰ থাম্বনেইল আৰু টাইটেল চাই গম পাইছে ইতিমধ্যে ভিডিঅ'টো আজি কিহৰ ওপৰত হ'ব আৰু 1 জানুৱাৰী সকলোৱে বছৰটো নতুন বুলি ফূৰ্তি কৰে আৰু সেয়েহে আমিও ফূৰ্তি কৰিবলৈ বুলি অকণমান যাবলৈ বুলি লৈছোঁ আৰু বিশেষকৈ এই পথাৰখন কিয় দেখাইছোঁ গম পায়নে পথাৰখন মানে বিশেষকৈ বাৰীখন আচলতে আমি প্ৰতি বছৰে এই বাৰীখনতে পিছফালে সকলোৱে মিলি খানা খাওঁ মানে আমাৰ গাঁও প্ৰায় বুলিয়ে নকওঁ আমাৰ ককাই ভাইকী ঘৰ আৰু এইবাৰ কিন্তু খোৱা নহ'ল কিয়নো ঘৰৰ ওচৰৰে আমাৰ বৌহঁতৰ ঘৰৰ কোনোবা ককাই ভাই ঢুকালে বোলে ইয়াত নহয় দিখৌমুখত আৰু গতিকে তেওঁলোকে চোৱা আৰু খাব নোৱাৰে সেই বুলিয়ে এইবাৰ আমাৰ ঘৰৰ পিছফালে এই পথাৰখনত খোৱা নহ'ল আৰু এই সঁচাকৈ পথাৰখন এইবাৰ দেখি মনটো অকণমান বেয়া লাগিলে কাৰণ এইবাৰ খোৱা নহ'ল যে আৰু সেইকাৰণে মই আপোনালোকৰ আগত অকণমান শ্বেয়াৰ কৰিলোঁ আৰু আমাৰ ৰিচান ৰেডি খানা খাব যাবৰ কাৰণে অ' বেটা কি হয়নো আমাৰ কাহো ধুনীয়া নাচিছে দেই আৰু এইফালে মই পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিব বিচাৰিছোঁ আৰু বৰ বেছি মানুহে নাই খোৱা বাৰু আৰু যিখিনিয়ে খাইছোঁ সেইখিনি আৰু ভাল লাগিছে আৰু বাকী চবেই ঠায়ে খাই আছে আৰু মানে বনোৱা মানুহগৰাকী চাওঁ খাই দিওঁ অৱস্থা বেয়া খানা বনাইছে মেইন ৰান্ধনি এইফালে মামাই কি কৰি আছে গৈ মাছৰ পুৰা পিটিকা বনাইছোঁ লগত বেলফৈ আছে পুৰা বেলফৈ ধনিয়া দিছোঁ ইয়াত পিঁয়াজ দিছোঁ জলকীয়া দিছোঁ আৰু ইয়াত মিঠাতেল দি আছোঁ দেই খাবও পাৰে নাখাবও পাৰে মানে পিটিকা বনাইছোঁ পিটিকা মানে কি যিটো বস্তু আগতে পিটিকা ওলাব লাগিব দেই বাকী নতুন বছৰ কিবা এটা কৈ দিয়ক নতুন বছৰ সকলোকে শুভেচ্ছা জনালোঁ হাঁহি পাৰ কৰক 2023 চনত হাঁহি পাৰ কৰক অকল আমাৰ লগতে নহয় গোটেই অসমবাসীকে শুভেচ্ছা জনাইছোঁ গতিকে সকলোৱে যাতে এই কৰোণা চৰোণা এনেকুৱা মহামাৰীবিলাকে আকৌ যাতে নাহে 2023 চনটো যে আনন্দৰে পাৰ কৰিব পাৰে এয়াকে কামনা কৰিম দেই জলকীয়াটো বেছিকৈ দিছোঁ ৰিকু কি কৈছা আমি একোৱেই নাজানে ভাতটো লগাব লাগিছে মামা আহিলে আৰু এইফালে দেখিছেনে বাৰু দেউতাক আৰু পুতেকৰ কাম আৰু ইছৰাম পজ দিছে দেউতাক আৰু পুতেক এইফালে দুইটাই ফটো মৰাত ব্যস্ত আৰু দেউতাকেও নতুন বছৰ বুলি পুতেকৰ ফটো দুখনমান চাগৈ ফেচবুকতে সাঁচি ৰাখিব বিচাৰিছে সেই বুলি আৰু ফটো মাৰি আছে বাৰু যি কি নহওক দেউতাক আৰু বাপেকে ফটো মাৰি থাকক বাকী মই আকৌ অকণমান পৰিৱেশটো দেখাই দিব বিচাৰিছোঁ আৰু ইফালে আমাৰ বোৱাৰীসকল চাগে নাচো লাগি আছে মনটো কিন্তু নাচিব পৰা নাই যিহেতু বৰ্জনা বা কোনোবা থাকিলে আৰু নাচোঁ বুলি ক'লেও নাচিব নোৱাৰি যিয়ে ধৰক বোৱাৰী হ'লেতো বহুত কথা আহি পৰে সেই বুলিয়ে চাগে নাচিব পৰা নাই এওঁ পিছে ফূৰ্তি কৰাত কিন্তু কোনো মানা নাই পূৰা ফূৰ্তি কৰি আছে বাকী তেওঁৰ নাচটো ভাল লাগিছে মই সেইকাৰণে অকণমান ভিডিঅ' কৰিলোঁ পাৰিছে আৰু পাৰিব আৰু এইফালে আমাৰ মামা ককাৰ লগত আমাৰ বেটা পূৰা খেলি আছে মই যেন আঁতৰেহে আছোঁ এইফালে মাংস ৰেডি হৈ গৈছে আৰু খাবৰ কাৰণে আৰু বাকী এয়া জ্বলা ভাজি এফালে পিটিকা কৰি আছে মামাই আৰু এয়া ভাত আৰু সেয়া মাছ
মানে মাংস যোনে যোনে নাখায় সেইকাৰণে মাছ হ'ব বেয়া পাই খাব নালাগে দেই ন আঙুলি ফাকা দি উলিয়াই দিছোঁ মই আমি খাম আৰু এইফালেও নতুন বছৰ বুলি সকলোৱে খানা খাইছে মানে অকণমান ফূৰ্তি কৰিছে আৰু মোৰ আহি পোৱা বহুতখিনি পলম হ'ল আৰু সেইকাৰণে মই কিছুমান বনোৱা মেলা ভিডিঅ' কৰিবলৈ নেপালোঁ অকণমান ভালকৈ ফূৰ্তিও কৰিবলৈ নেপালোঁ আৰু সেইকাৰণে যি সময়খিনিত মই পাইছোঁহি আৰু সেইখিনি অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এনেকৈয়ে ভাল লাগে নহয় জানো কোৱা আকৌ কিবা এটা কোৱা তোমাৰ কাৰণেতো মই এইবিলাক কৰিছোঁ ন যেতিয়া তুমি ডাঙৰ হ'বা এইবিলাক চাই চাই তুমি কিমান ভাল পাবা কিমান আমেজ ল'বা মাহঁতৰতো এইবিলাক আগতে নাছিলেই নহ'লে মাহঁতো এতিয়া চাই থাকিব পাৰিলে হয় গম পাইছে নাই আমাৰ দিনততো এনেকুৱা নাছিলে একো স্মৃতি নায়েই গতিকে তাৰ বাবেই কিছুমান মই স্মৃতিবিলাক মানে ধৰি ৰাখিব বিচাৰিছোঁ যেতিয়া সি ডাঙৰ হ'ব সি চাব মোৰ সৰুতে কেনেকুৱা আছিলোঁ কি কথা সেই বুলিয়ে মই এই ইউটিউব চেনেলটো খুলিছোঁ আৰু তাৰ কাৰণে মই কৈছোঁ তোমাৰ কাৰণে মই কৈছোঁ এইবিলাক ৰাণী আহিছে চোৱা এইজনী ৰাণী চোৱা এইজনী ৰাণী চোৱা আমি ক'ত আহিলোঁ আমি খানা খাবলৈ আহিলোঁ পিকনিক খানা হয় নাই এইজনী ৰাণী চোৱা এইজনী ৰাণী চোৱা ৰাণী বুলি মাতা আকৌ ৱা ৰাণী বুলি মাতা ইমান ধুনু ঠেলা ঠেলিহে লাগিছে মাতা আকৌ ইয়া ৰাণী গ'লগৈ ৰাণীয়ে ভয় কৰিলে ন ৰাণী তোমালৈ নাচি আৰু এইফালে আমাকো খাব দিলে আৰু এতিয়া খাই লওঁ আৰু এয়া হৈছে মাছৰ পিটিকা আৰু সেয়া হৈছে জ্বলা ভাজি আৰু এইফালে মাংস চব্জি আৰু গতিকে এতিয়া দিয়া পিছত আৰু ৰৈ থাকিব নোৱাৰি আমি বোৱাৰীসকলে খাই লওঁ দিয়া হাই এটা কৈ দিয়া আকৌ মই শেহতীয়াকৈ আহিছোঁ সেইকাৰণে এতিয়া কৈ মেলি যাম আৰু ন খামো কৈ যাম আপোনালোকে বহুত কষ্ট কৰিছে আৰু এতিয়া আমি খাই লওঁ আৰু ন মুনমুনি হয় খাই লওঁ আৰু এতিয়া আমাৰ খাই বৈ একদম আজৰি হৈ গ'লোঁ এতিয়া আমি ঘৰলৈ যাওঁগৈ হয় নাই বেটা আমাৰ পাপা তিনিচুকীয়ালৈ গৈছে আমি দুইটা গৈ থাকিম আৰু অকলে নে বাকী আজি ইমানেই আছিলে আৰু ভিডিঅ'টি আমি গৈ থাকোঁ আৰু ঘৰলৈ